মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালে আছা নিশ্চয়। আজি পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠৰ ৭ নং পাঠত থকা ফুলকোঁৱৰৰ গীত এই পাঠটো আমি পঢ়িম। মই তোমালোকক পঢ়াম। তাৰ আগতে তোমালোকক এটা কথা কওঁ, এই ফুলকোঁৱৰৰ গীতবিলাক মালিকা বুলিও কোৱা হয় বা বেলা। এইবিলাক অসমীয়া সাহিত্যৰ একোটা সম্পদ। এই ফুলকোঁৱৰৰ গীতটো মই তোমালোকক অকণমান গুণগুণা শুনাইছোঁ, তোমালোকে শুনিবাচোন আৰু গাবলৈ যত্ন কৰিবা। শুনিবা। কাঠৰ পক্ষী ঘোঁৰা জেউতি চৰিলে, উৰি যাওঁ কৰি। ছমাহৰ বাটকে যায় কেদিনে, মালিনী বাৰীতে পৰিল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, ভৰিৰে মাৰিলে টিপা। সেউতি মালতী তগৰ গুটি মালি, সবেও ধৰিলে শিপা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, মুখেৰে বজালে সখা। সেউতি মালতী তগৰ গুটি মালি, সবেও ধৰিলে পোখা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে হায়। সেউতি মালতী তগৰ গুটি মালি, সবেও মেলিলে ডাই। পাছৰখিনি শুনিবা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে চলি। সেউতি মালতী তগৰ গুটি মালি, সবেও পেলালে কলি। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে হুৰ। সেউতি মালতী তগৰ গুটি মালি, সবেও মেলিলে ফুল। শেষৰখিনি শুনা। ফুলনি বাৰীতে থাকোতে কোঁৱৰে, সিপাহী লেখি। বাটৰুৱাই কৰে হৰি হৰি, ফুলৰে তিৰিবিৰ দেখি। ইবোলে মালিনী সিবোলে মালিনী, তোৰ দশা ভাল হ'ল। বাৰে বছৰীয়া শুকান ফুলৰ বাৰী, ফুলি তমস্কাৰ হ'ল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এতিয়া পাঠটোত থকা ক্ৰিয়াকলাপলৈ গৈছোঁ। তাত তোমালোকে চোৱাচোন, প্ৰথমতে আছে আবৃত্তি কৰিবলৈ আৰু গীত গাবলৈ। গীত মই গাই শুনালোৱে, তোমালোকে গাবলৈ যত্ন কৰিবা একেলগে আৰু আবৃত্তি কৰিবলৈ যত্ন কৰিবা। আবৃত্তি সুৰটো নিদিলেই হ'ব, মই যেনেকৈ গীতৰ সুৰ দিছোঁ তেনেকৈ নকৰি পিনি তোমালোকে এইটো যত্ন কৰিবা। তাৰপাছত এইটো কাহিনী আকাৰে ক'বলৈ আছে। কাহিনীটো মই অকণমান থুলমূলকৈ কৈছোঁ, শুনিবাচোন। এখন দেশত এজন ফুলকোঁৱৰ আছিল। ফুলকোঁৱৰৰ এটা কাঠৰ পক্ষী ঘোঁৰা আছিল। কাঠৰ পক্ষী ঘোঁৰাত উঠি ফুলকোঁৱৰে বহু দূৰ বাট খুব কম সময়তে গৈছিল। 6 মাহৰ বাট এদিনতে গৈছিল। এনেদৰে তেওঁ কাঠৰ পক্ষী ঘোঁৰাত উঠি যাওঁতে এবাৰ গৈ মালিনী এগৰাকীৰ বাৰীত পৰিলেগৈ। মালিনীৰ বাৰীত পৰি তেওঁ যেতিয়া তাত নামিয়ে যেতিয়া ভৰিয়ে তেওঁ মাটিত টিপা মাৰিলে, লগে লগে কি কৰিলে, তাত থকা ফুলবিলাকে শিপা মেলিলে। আকৌ ফুলবিলাক কি আছিলে, সেউতি মালতী তগৰ গুটি মালি, এই সকলোবিলাকে শিপা মেলিলে। এইবাৰ ফুলকোঁৱৰে মুখৰে লগনীয়া শংখটো বজালে। শংখ বজোৱাৰ লগে লগে সেউতি মালতী তগৰ গুটি মেলি সকলোৱে পোখা মেলিলে। পুনৰ ফুলকোঁৱৰে সকলোলৈ হাল মাৰি পঠিয়ালে আৰু হাল মৰাৰ লগে লগে সকলোবিলাক গছে ডাল মেলিলে। ইয়াৰ পাছত কি হ'ল, ফুলকোঁৱৰে
সকলোলৈ চলি মাৰি পঠিয়ালে। চলি হ'ল চাচি এৰুৱা পাতল কাঠ। চলি মাৰি পঠোৱাৰ লগতে লগে লগে সেউতী মালতী তৰ্কৰ গুটি মালি সকলোৱে কলি পেলালে। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কৰে, সবালৈ মাৰিলে ফুল, সেউতী মালতী তগৰী গতি মালি হবেও মিলে ফুল। ইয়াৰ পাছতে ফুল কৰে সকলোলৈ ফুল মাৰি পঠিয়ালে। ফুল মৰাৰ লগে লগে সকলোৱে কি কৰিলে, হবেও মেলিলে ফুল, সকলো গছে ফুল ফুলিলে। ফুলনি বাৰীতে থাকোঁতে কৰে ইপাহি সিপাহি লেখি, বাটৰ বাটৰে কৰে হৰি হৰি ফুলৰে ত্ৰিবিৰ দেখি। ফুলনি বাৰত গোটেই ফুল ফুলি জাতিষ্কাৰ হোৱাৰ লগে লগে কোঁৱৰে ফুলবিলাক লেখি আছিলে। লেখি থকা দেখি বাটৰ বাটৰে ইমান ধুনীয়া এজন ৰাজকোঁৱৰে আহি মালিনীৰ বাৰীত তেনেদৰে উপস্থিত হৈ ফুল লিৰিকি বিদাৰি থকা দেখি বা লিখি থকা দেখি সকলোৱে হৰি হৰি বুলিলে। আৰু মালিনী ভাগ্যক লৈ ক'লে যে বাৰে অতদিনে শুকান হৈ থকা ফুলৰ বাৰীখন এতিয়াহে নমস্কাৰ হ'ল। এইটো হ'ল তোমালোকৰ গীতটিৰ কাহিনী ভাগ। তোমালোকে নিজৰ ভাষাত লিখিবলৈ যত্ন কৰিবা, ঠিক আছে? ছাত্ৰ ছাত্ৰীসকল, এইবাৰ ৩ নম্বৰ প্ৰশ্নটো চোৱাচোন। তাত শব্দ কিছুমান দিয়া আছে আৰু এখিলা গছৰ পাতত অৰ্থ দিয়া আছে। মই এইকেইটা কৈ দিছোঁ। টিপা হ'ল আঙুলি বা হাতেৰে মৰা চেপা। শাল হ'ল এমুৰ জোঙা খুঁটি। চলি চাচি এৰুৱা পাতল কাঠ। ফুল জোঙা অস্ত্ৰ। দখা ভাগ্য বা অৱস্থা। তমস্কাৰ পৰিপাটি। আৰু সখা হ'ল শংখ। এইখিনি তোমালোকে মিলাই লিখিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াত পাঠটোত তোমালোকৰ লোকগীত কিছুমান আছে। এই লোকগীতবোৰ আমাৰ সম্পদ। ইয়াত তোমালোকে সেইবাবে কিছুমান লোকগীত দিছে তোমালোকৰ লগত চিনাকি হ'বৰ কাৰণে। লোকগীতত কি কি পৰে জানানে? নিচুকনি গীত, আই নাম, বিয়া নাম, বনগীত, এইবিলাক লোকগীতত পৰে। আৰু ইয়াত কেইটামান দি দিছে অকণ অকণকে, মই তোমালোকৰ আগত গুণগুণাই দিছোঁ। তোমালোকে গাবলৈ যত্ন কৰিবা। নিচুকনি গীত আছে, তোমালোকে শুনিছা চাগে। আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি হৰিব, মইনাই বুটলি খাবয়ে। তোমালোকে টোপনি যাবলৈ মাহঁতে এনেকুৱা গীতবিলাক গায়নে? এতিয়াও যাতে কাৰোবাৰ যদি সৰু ভণ্টি আছে বা ভাইটি আছে, এই নিচুকনি গীতবোৰ গাই মাহঁতে শুৱাই, নহয়নে বাৰু? আৰু কি আছে? বিয়া নাম। বিয়া নাম তোমালোকে বিয়াত গাই শুনিছাই চাগে, তোমালোকে মাহঁতেও গাই চাগে। ইয়াত আছে, মই অকণমান গুণগুণাইছোঁ। মাৰাৰ অলংকাৰ ধোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ ধোৱাহে, ৰামচন্দ্ৰই পঠাইছে সুবৰ্ণৰ অলংকাৰ, ঐ ৰাম হাতে জোৰে কৰি লোৱাহে। এয়া বিয়াৰ জোৰোণত গায়, শুনিছানে? তাৰপিছত বিহু কেইটা? 3টা। তাৰ ভিতৰত বহাগ বিহু বা ৰঙালী বিহুত তোমালোকে হুঁচৰি গাওঁতে যোজনাত এইটো গোৱা নে? চতে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা, কৈ থাকো মানে উৰকে নপৰে, আমাৰ বিভূতিৰ কথা। শুনিছানে? তোমালোকে গোৱাও চাগে, নহয়নে? আৰু ইয়াত এটা বনগীত আছে অকণমানকে। গীতিকাৰ ৰুদ্ৰ বৰুৱা, তেখেতে ৰচনা কৰিছিলে। গীতটি মই অকণমান গুণগুণাইছোঁ, শুনিবা। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, আলিটি পৰি গীত জোৰে জাক
বালি মাহী ঐ জাক বালি মাহী ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি। শুনিলানে? এয়া হ'ল নিচুকনি গীত, বিহু গীত, বিয়ানাম, বনগীত। তোমালোকে ঘৰত এই গীতবিলাক পুনৰ গাবলৈ যত্ন কৰিবা আৰু নতুনকৈ মা বা বাইদেৱে যদি শিকায় তোমালোকে এনেকুৱা ধৰণৰ লোকগীতসমূহ গাবা। এয়া তোমালোকৰ বাবে গৃহৰ কৰ্ম। তোমালোকে কোনে কিমান পৰা গীতসমূহ গাবা, লোকগীতসমূহ গাবা, সংগ্ৰহ কৰিবা আৰু আমাক শিক্ষক বা শিক্ষয়িত্ৰীসকলক গাই শুনাবা। আজি ফুল কোঁৱৰৰ গীত এই পাঠটি ইমানতে অন্ত কৰি ধন্যবাদ।